সকলোলৈকে মোৰ নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ইয়াৰ আগৰবাৰ মই আপোনালোকক কেইজোপামান চেকুলেণ্ট দেখুৱাইছিলোঁ। আজি এজোপা নতুন চেকুলেণ্ট লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। এইজোপা গছৰ নাম হৈছে ছেনচিভেৰিয়া বাৰ্ডনেছ স্নেক প্লেণ্ট। চৰাই বাঁহটোৰ নিচিনা কাৰণেই বোধ কৰোঁ এনে নাম ৰখা হৈছে যেন লাগে। যা হওক, এই গছজোপাৰ আমি টাবত ৰুই দি হাউচ প্লেণ্ট হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। বেলকনি নাইবা বাৰাণ্ডাতো ৰাখিব পাৰোঁ, নাইবা গাৰ্ডেনতো লগাই থ'ব পাৰোঁ। বতাহ শোধন কৰিব পৰাৰ ক্ষমতা এই গছজোপাৰ আছে বুলি কোৱা হয়। ইয়াৰ পাতবোৰত যথেষ্ট পানী জমা হৈ থাকে, কাৰণ এই পাতবোৰ বৰ যথেষ্ট ডাঠ। সেইকাৰণে এই গছবোৰক চেকুলেণ্টৰ শাৰীত থোৱা হয়। ইয়াৰ গছৰ গুৰিত পানী জমা হৈ থাকিবলৈ দিব নালাগে। সেইকাৰণে যেতিয়া ইয়াৰ গুৰিটো একেবাৰে শুকান হয় তেতিয়াহে পানী দিব লাগে, আৰু যাতে বেছি পানী জমা হৈ নাথাকে আৰু পানী ওলাই যাব পাৰে তালৈ লক্ষ্য ৰাখিব লাগে। এই ছেনচিভেৰিয়া বাৰ্ডনেছ স্নেক প্লেণ্টৰ নতুন পুলি পাবলৈ হ'লে ইয়াত এইদৰে যে পুলি গজি আহিছে, আপোনালোকে দেখিছে, ইয়াত অলপ পাতল সেউজীয়া পুলি। এইটো কটাৰীৰে শিপাৰে সৈতে সংলগ্ন হৈ থকা পুলিটো কটাৰীৰে এৰুৱাই আনি আন টাবত লগাব পৰা যায়। এইদৰে আমি এজোপা নতুন গছ পাব পাৰোঁ। ছেনচিভেৰিয়া বাৰ্ডনেছ দেখিবলৈ বৰ ধুনীয়া। ইয়াৰ পাতবোৰ ডাঠ সেউজীয়া, বৰ বেছি ওখ নহয়, চাপৰ 6 ইঞ্চিমানহে মাত্ৰ ওখ হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালেই পালে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব